নমস্কাৰ সকলোকে আজি এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ এনেকুৱা এটা ভিডিঅ' বনাবলৈ অকণো ইচ্ছা নাছিলে কিন্তু মানে মনটো ৰখাব নোৱাৰিলোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু কিমান বেছি মানে কষ্ট পালে এজনী মাকে এনেকুৱা এটা চৰম সিদ্ধান্ত বাছি ল'বলৈ মানে বাধ্য হয় গতিকে ভাবকচোন কিমান বেছি কষ্ট পাব লাগিব কিন্তু তেওঁ নেদেখায় কাকো নেদেখায় অথচ নেদেখুৱাকৈ তেওঁ ৰিয়েল লাইফৰ মাজত পাৰ্থক্যটো ইয়াতে দেখাই থৈ গ'ল বহুত বেছি বেয়া লাগিছে কালি পৰহিৰ পৰা মানে ভিডিঅ'বোৰ চাই যেতিয়া প্ৰথম শুনিছোঁ দিখৌনৈত সন্তানসহ এজনী মানে এগৰাকী মহিলাই জাপ দিছে কিন্তু তেতিয়া ভিডিঅ'টো পাইছোঁ কিন্তু ভাবা নাছিলোঁ যে তেওঁ হ'ব বুলি পেলাই বহুত বেছি ভাল পাওঁ তেওঁক আৰু তেওঁ ব্লগবিলাক চাওঁ ভিডিঅ'বিলাক চাওঁ মই ৰিলছবিলাক চাওঁ বহুত বেছি ভাল পাওঁ তেওঁ কণমানিটো বহুত বেছি মৰম লগা আছিলে কিন্তু ইমান বেছি তেওঁ কষ্ট পায় এনেকুৱা এটা সিদ্ধান্ত বাছি ল'বলৈ মানে বাধ্য হ'ল ভাবিব নোৱাৰোঁ মানে তেওঁ যেনেকুৱা এগৰাকী পজিটিভ মাইণ্ডৰ মানুহ সেইটো লৈ চালে মানে ভাবিবই নোৱাৰি কল্পনাই কৰিব নোৱাৰি তেওঁ যে এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰিলে বুলি পেলাই গতিকে তেওঁলোকৰ মাক মানে সন্তান আৰু মাকৰ অকণমান মধুৰ স্মৃতি থকা এটা ভিডিঅ' ক্লিপ আপোনালোকক দেখাই লওঁ বলকচোন চাই লওক কিমান বেছি মৰম লগা তেওঁলোক তইলে আজি চাইকেল এখন অনা হ'ল ভাবিছোঁ তাক ছাৰপ্ৰাইজ এটা দিওঁ আহকচোন গমেই পোৱা নাই তুমি প্ৰথমতে পানী দি লোৱা ইয়াত পানী দি দিয়া ইয়াত ধৰা পৰি গৈছে ধৰা হ'ব দে এতিয়া আমি ধূপ জ্বলাম দেই দুইটা এনেকৈ ধৰা মই জ্বলাই দিম বিশ্বকৰ্মা বাবা আমাৰ চাইকেলখন চাবা দেই কৈ দিয়া আমাৰ চাইকেলখন চাবা দেই কৈ দিয়া ৰ'বা লাহে লাহে জ্বলিবলৈ দিয়া এতিয়া এইডোখৰত ধৰা এই তলত এইডোখৰত ধৰা এতিয়া ঘূৰাই দিয়া এনেকৈ ঘূৰাই দিয়া কৃষ্ণ ভালকৈ ঘূৰাই দিয়া